हेलो गाइस मैं এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া সন্ধিয়া 7টা বাজি গ'ল আৰু এতিয়া কিচেন যাওঁ আজি বুলে হাজবেণ্ডে কিবা বনাই খুৱাব গতিকে কি বনাই আপোনালোকক দেখাই থাকিম মই ঠিক আছে তেনে বলক আমি পাকঘৰলৈ যাওঁ ইয়াতে মই পিয়াজ আৰু বিলাহী কুটি থৈছো এয়া ৰান্ধনীয়ে কেৰাহীত তেল ঢালিছে জোখমতে তেল দি দিছে এয়া পিয়াজখিনি আৰু তেজপাত দি দিলে এতিয়া পুৰা লৰাই আছে এতিয়া আদা নহৰু পেষ্ট দিছা ন তুমি নকুৱাই মই কৈ গৈছো আৰু এয়া আদা নহৰু পেষ্ট ঢালি পেলাই পুৰা কেৰাহী লুটি খাই যোৱালৈকে ঘূৰাই লৰাই আছে এয়া আমাৰ ৰান্ধনী ইয়াত বিলাহী ঢালি দিলে এতিয়া হেতাৰে থেকেচি বিলাহী ভাজি আছে এতিয়া ইয়াতে দি দিলে জলকীয়া ভোট জলকীয়া আৰু ভজা এতিয়া আমাৰ নিমখ হালধি পৰ্ব চলি আছে ইয়া নিমখ হালধি ঢালি আছে আমাৰ ৰান্ধনীয়ে এতিয়া মছলা ষ্টাৰ্ট হৈছে আকৌ এবিধ মছলা দিব আৰু এতিয়া আপোনালোকক নাম কৈ শেষ হৈ যাবগৈ যিমান মছলা আছে সব ঢালি যাব এফালৰ পৰা এইটো ৰেচিপি ট্ৰাই কৰিবলৈ মছলা চিকেন এইটো ঠিক আছে তেনেহ'লে 100 এবিধ মছলা ঢালি আছে আপোনালোকে চাই থাকক যিমান যত মছলা আছে সব ঢালি যাব মছলা পৰ্ব শেষ হোৱাই নাই ইয়াতো কিবা কিবি ঢালিয়ে আছে লাষ্টত জিৰা ঢালিছে লাষ্টত গৰম মছলা মুঠতে মছলা আৰু এই মছলাবোৰ আমাৰ ঘৰতে কৰি লওঁ আমি মায়ে গোটেইবোৰ শুকানকৈ কিনি আনি পেলাই ঘৰতে ভাজি কৰি পেলাই বনাই লয় এতিয়া চিকেন ঢালি দিলে আৰু এতিয়া পুৰা কেৰাহী উল্টা খাই যোৱালৈকে লৰাব ভালদৰে মিক্স হৈ যোৱালৈকে এতিয়া আহিছে টমেটো চচৰ পৰ্ব ইয়াত টমেটো চচ ঢালিলে ৱাও চিকেনৰ কালাৰ বহুত ধুনীয়া হৈছে আৰু স্মেলটো বহুত ধুনীয়া হৈছে আজ বনাইছে যদিও টেষ্টি এয়া আমাৰ ৰান্ধনীৰ চিকেন ৰেডি হৈ গ'ল বহুত ধুনীয়া কালাৰ আহিছে কিন্তু দেই ভাল হৈছে আনফালে মই ভাত কেৰেলা আৰু আলু বইল কৰি ৰাখিছিলোঁ চব বনাবলৈ এয়া আলুখিনি পিটিকি পেলাই ভাতকেৰেলাত ভৰাই ল'লোঁ আৰু ইফালে বেচন আৰু শুকান পিঠাগুড়ি অকণমান জিৰা আৰু অকণমান কাশ্মীৰী মিৰ্চ নিমখ দি পেলাই পেষ্টটো বনাই লৈছোঁ আৰু এয়া আলু ভৰাই লোৱা ভাতকেৰেলাকেইটা বেচনত ডুবাই পেলাই মই ফ্ৰাই কৰিছোঁ এনেকৈ খাই খুব ভাল লাগে ন আমি প্ৰায় ভাতকেৰেলা এনেকৈয়ে খাওঁ আপোনালোকে কেনেকৈ খায় জনাবচোন এয়া মই ফ্ৰাই কৰি আছোঁ মোৰ ভাতকেৰেলা চব ফ্ৰাই হৈ আছে এয়া চব ৰেডি হৈ গ'ল ডিনাৰৰ কাৰণে আজি ভাতকেৰেলা চব আৰু হাজবেণ্ডে বনোৱা চিকেন এতিয়া আমি ভাত খাই লওঁ কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল আজি এতিয়া ৰাতিপুৱা আমি দুইটা ওপৰলৈ আহিছোঁ আমাৰ এই ওপৰৰ জলকীয়া পুলিখিনি অকণমান মাটিখিনি অকণ খুচৰি দিবলৈ বহুত টাইট হৈ গৈছিল মাটিখিনি এইটো হৈছে ভোট জলকীয়া গছ অকণমান খুচৰি দিব লাগিব কি দিন আনিলা
সৰু কটাৰীখন যে আছিলে যে এতিয়া আমি দুইটালৈ আহিছোঁ। এইটো হৈছে ভোট জলকীয়া পুলি। এতিয়া অকণমান খুচৰি দিব লাগিব এইখিনি। মাটিটো মানে পুৰা টাইট হৈ গৈছে। আৰু এইফালে কণী বিলাহী বহুত লাগি আছিলে, এতিয়া কমিছে আৰু সিফালে লাগি আছে। এয়া জলকীয়া লাগি আছে। এইটো জলকীয়া খাই বৰ ভাল লাগে। ভালকৈ খুচি দিয়া গোবৰখিনি মাৰি দিব দিয়া পিছত। এইটো কি গছ? কোনটো? এইটো এনেই গছ গজিছে। টাইট হৈ গৈছে ন মাটিটো? কিনা মাটি আৰু ক'ত পাবা আৰু। এতিয়া ফুলটো চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। এইটো কি গছ আপোনালোকে চিনি পাইছেনে? এইটো জলকীয়াই হয়, দেখিছেনে? গোটেইজোপা এনেকৈ ৰঙা ৰঙা হৈ আছে, মণি যেনহে লাগি আছে দেখিবলৈ, ৰঙা ৰঙা মণি। আপোনালোকৰ ফালে এই গছ জলকীয়াটো আছেনে? ভাল লাগে ন দেখি? ধুনীয়াকৈ লাগি আছে। এজোপা আমাৰ নেমু গছ দেখিছেনে? গোল নেমু ইমান ধুনীয়াকৈ লাগি আছে। আপোনালোকক আমাক গোটেই খেতিখন এদিন ভালকৈ দেখাম। আজি মানে ৰ'দটো দেখিছে কিমান চোকা। এতিয়া মানে আমি দুইটাই ইয়াক খুচৰিবলৈহে আহিছিলোঁ। এই জলকীয়া পুলিবোৰ মানে শুকাই গৈছে। বা মাটিটো দেখিছে কিমান টাইট হৈ গৈছে। পুৰণা হৈ গৈছে যে মাটিটো, বহুত টাইট হৈ গৈছে। এতিয়া গুচি আহিলোঁ, বহুত ৰ'দ আছিলে। এতিয়া আমি একুৰিয়ামটো চাফা কৰিবলৈ লৈছোঁ। এইকেইদিন আমি ঘৰত নাছিলোঁ কাৰণে একুৰিয়ামটো বহুত লেতেৰা হৈ গৈছিলে। এনেই এমাহৰ মূৰে মূৰে আমি চাফা কৰিয়ে থাকোঁ। আপোনালোকৰ যাৰ যাৰ ঘৰ একুৰিয়াম আছে কেনেদৰে চাফা কৰে জনাবচোন। আমি এনেদৰে চাফা কৰোঁ। এতিয়া হাজবেণ্ডে শিলবোৰ উলিয়াই আছে আৰু ভিতৰত থকা গোটেইবোৰ বস্তু উলিয়াই দিব লাগিব। আৰু এইখিনিতে আপোনালোকক কৈ দিওঁ, যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আহি থকা সকলো ভিডিঅ' যাতে আপোনালোকে চাই থাকে তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেনেহ'লে চাই লওঁ আহক আমি একুৰিয়াম চাফা কৰা ভিডিঅ'টো শেষলৈকে। এইটো হৈছে একুৰিয়ামৰ গ্লাছখন চাফা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইদৰে বহুত ধুনীয়াকৈ চাফা হৈ যায়। ইয়াতে চুম্বক লাগি থাকে। আৰু এতিয়া তলখন চাফা কৰি দিছে ব্ৰাছডাল মাৰি, শেলাই পৰি আছিলে। আৰু এইডাল দি পাইপডাল দি পানী উলিয়াবও পাৰি আৰু পানী দিবও পাৰি। বহুত ধুনীয়াকৈ চাফা হৈ যায় লেতেৰাবোৰ। এতিয়া পানীটো উলিয়াই দিছে। গোটেই পানীটো উলিয়াই দিব নালাগে। নতুন পানী ঘপককৈ দি দিলে মাছবোৰ মৰি যোৱাৰ চান্স থাকে। সেইকাৰণে পুৰণা পানী অলপমান ৰাখিব লাগে। আৰু যেতিয়া আমি মাছ কিনিও আনো তেতিয়াও দোকানৰ পৰা দিয়া পানীটো অলপমান ইয়াত দি দিব লাগে। এয়া গোটেইবোৰ উলিয়াই পেলাই আকৌ নিজৰ নিজৰ জেগাত ভৰাই দিছে। পানী দেখিছেনে? অলপমান ৰাখি দিলে আৰু এতিয়া নতুন পানী দি দিব। এয়া নতুন পানী দি আছে। এতিয়া মেডিচিন দি দিছে। পানীটো চাফা হ'ব লাগিব, অকণমান ঘোলা নিচিনা হৈ আছে। আৰু ফিল্টাৰটো অন কৰি দিছে। অলপ পিছত ধুনীয়াকৈ ক্লিন হৈ যাব। এয়া চাওক ধুনীয়াকৈ চাফা হৈ গ'ল। আৰু এইকেইটা একুৰিয়াম চাফা কৰা নাই, কেইটামান লেতেৰা হোৱা নাছিলে। আৰু ইয়াতে সৰু সৰু পোৱালিবোৰ থওঁ আৰু ডাঙৰ হ'লে ইয়াত দি দিওঁ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে আকৌ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম